ঘৰত সোমাই থাকিম অকণমান বজাৰলৈ বুলি গধূলি সময়ত ওলাই আহিছোঁ ঘৰৰ পৰা দুপৰীয়া ওলাম বুলি এলাহ কৰি কৰি যোৱা হোৱা নাই এতিয়া ওলাই আহিছোঁ অকণমান বজাৰৰ পৰা আহোঁ ৰিমোট বিচাৰি বিচাৰি দোকানত ঘূৰি ফুৰিছোঁ ৰিমোট হ'ব দাদা চাওঁ ইয়াত পাওঁ নেকি সুধিছোঁ আছে বুলি টাটা স্কাই আছলিটোৰ কেইটকা বা নকলিটোৰ কেইটকা নকলিটোকে বৰ্তমান দিয়কচোন কেইদিনমান চলক আজি দুদিন ধৰি ঘৰত টিভিয়ে চাব পৰা নাই কাৰণ বুবুৱে ৰিমোটটো ভাঙিলে নিবলৈ আহিবলৈও সময় পোৱা নাছিলোঁ মানে সময়ৰ অভাৱ নাই কিন্তু এলাহতে ওলাই অহা হোৱা নাই কেইবাখনো দোকানত বিচাৰি বিচাৰি নাপালোঁ এখন দোকানত খবৰ পালোঁ তাকো 3 তালাৰ ওপৰত চিৰি বগাই উঠি ৰিমোটটো আনিলোঁ এয়া চাওকচোন ফুটপাথত কিমান ডাঙৰ গাঁত অলপতে বাচিলোঁ নহ'লে ভৰি সোমাল হয় আজি অলপ বজাৰ কৰি লওঁ বুলি চব্জি বজাৰলৈ আহিলোঁ পটল কেনেকৈ দিছে বাইদেউ বাইদেউ পটল কেনেকৈ দিছে হা 20 টকা পোৱা ৰামকৃষ্ণ লৈ লওঁ এক পোৱাই চলিছে কি কেজি নাই মই পাত দি চলিছোঁ আৰু এক পোৱামান লাগে এই দুটাই জোখক বেঙেনা 20 টকা পোৱা দিয়কচোন এক পোৱা ভেন্দি সব 20 টকা যি লয় মানে এক পোৱা বজাৰত আহি যদি মাছ নলওঁ কেনেকৈ হয় বাৰু কওকচোন আহিলোঁ মাছৰ দোকানলৈ মাছ ল'লোঁ মাছখিনি চাওকচোন ধুনীয়াকৈ শাৰী পাতি থৈ দিছে মাছ ল'লোঁ মাছ লৈ বজাৰৰ পৰা ঘৰ আহি পালোহি মানে ঘৰৰ ওচৰতে এখন পকৰি দোকান আছে দোকানত কি বনাই আছে এই পকৰি ভাজি আছে পকৰি ইয়াত কি আছে চাটনি কিহৰ চাটনি ভাল লাগিছে নে মোৰ পকৰিটো ধুনীয়া লাগিছে খাবলৈও টেষ্ট হ'ব টেষ্টি লাগে খাই চাওঁচোন এবাৰ তেতিয়াহ'লে আমাক দিয়ক খাই পিনে চাওঁ আমি এজন কাষ্টমাৰ আহিছে তোমালোকে কি খাব আহিছে নেকি পকৰি খাবলৈ আহিছে খালে কেতে খাইছিলে ঘৰৰ দোকান আছে ফ্ৰীতে পকৰি খাইছোঁ ফ্ৰীতে